নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে শোণিতপুৰ লাইভ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্ৰত ৰঙাপৰাৰ এগৰাকী মহিলাৰ বৃহৎ সফলতা। তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত 23তম এছিয়া মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ 2025ত ৰঙাপৰা সমষ্টিৰ নিজ গৰৈমাৰীৰ প্ৰতিভাৱান খেলুৱৈ শ্ৰীমতী মৰমী দেৱী ৰয় ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি উন্নতমানৰ ক্ৰীড়া প্ৰদৰ্শনেৰে জেভলিন থ্ৰ'ত দ্বিতীয় স্থান পাই ভাৰতৰ লগতে অসম তথা শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, শোণিতপুৰ লাইভ। 23rd এছিয়া মাষ্টাৰ এথলেটিক্স চেন্নাই তামিলনাডুত অনুষ্ঠিত। এইবাৰ মই জেভলিন থ্ৰ' 45+ গ্ৰুপত চিলভাৰ মেডেল ল'বলৈ সক্ষম হৈছোঁ। যাতে 29খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছিলে, তাৰ ভিতৰত মই জেভলিন থ্ৰ'ত চিলভাৰ পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ জনাইছোঁ। আমাৰ এই ৰঙাপাৰা সমষ্টিৰ নিজগৈমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চলা গাঁৱৰ নিবাসী শ্ৰীমতী মৰমী ৰয়। তেখেতে এই বয়স এটা সংখ্যা, ইয়াত কোনো নাই। যদি মনৰ একাগ্ৰতা আৰু সাহস থাকে, কৰিব নোৱাৰা কাম একোৱেই নাই, সকলো কৰিবলৈ সম্ভৱ হয়। আজি আমাৰ বহুত ভাল লাগিছে। অকল বাইদেৱে আমাৰ এইখিনি জগাৰ বুলিয়ে নহয়, আমাৰ গৰৈমাৰী বুলি নহয়, গোটেই ৰঙাপৰা সমষ্টিৰ লগতে শোণিতপুৰ জিলাৰ আৰু গোটেই অসমৰ লগতে আমাৰ ভাৰতবৰ্ষৰ যিটো সুনাম কঢ়িয়াই আনিছে, আমাৰ বাইদেউক অশেষ ধন্যবাদ দিছোঁ আৰু অভিনন্দন জনাইছোঁ। বাইদেউৰ মানে ইমানেই কাম, বাইদেউ জানে আমাৰ লগত একেলগে আমি কেডাৰ হয়, বাইদেউ জীৱিকা সখী কৰে, কিন্তু বাইদেউৰ ইমানেই কাম, তথাপিও কামৰ মাজতে যে বাইদেউ ইমানখিনি আগবাঢ়ি যাব পাৰিছে, গতিকে তেখেতক মই মোৰ অন্তৰৰ ফালৰ পৰা মই তেখেতক অশেষ অভিনন্দন দিয়ক। মানে তেওঁ বহুত ছাপোৰ্ট কৰে, যে ৰাতিপুৱা হওক সন্ধিয়া হওক তেওঁ প্ৰেক্টিচ কৰিবলৈ সদায় মোক কৈ থাকে, তুমি এবাৰ খেলিব যাবা, কিয় প্ৰেক্টিচ কৰা নাই, এতিয়া সময় গ'ল, এনেকুৱা হ'ল তেনেকুৱা। মানে মোক এই ক্ষেত্ৰত মোৰ হাজবেণ্ডৰ লগতে মোৰ ঘৰখনে, মোৰ শহুৰ দেউতাৰ ঘৰখন, মোৰ মা ঘৰখন বহুত ছাপোৰ্ট কৰে। লগতে মোৰ এই গাঁৱৰ যিসকল মোৰ গাঁওবাসী, মানে ক'বলৈ ভাষা নাই, মোক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰে আৰু মানে উৎসাহ দিয়ে, উদ্দীপনা দিয়ে আৰু বহুত সাহস দিয়ে। লগতে মোৰ এই ৰঙাপাৰা সমষ্টি বিধায়ক মহোদয় শ্ৰী কৃষ্ণ কমল তাঁতী ডাঙৰীয়াই বহুত সহায়ো কৰে, উৎসাহ দিয়ে, লগতে ইমানেই সাহস দিয়ে যে আপুনি পাৰিব, আপুনি আমাৰ সমাজৰ উঠি অহা নৱপ্ৰজন্মৰ মানে কি বুলি ক'ম আৰু, কয় আপুনি